हेलो एभ्रिवान मोर यूट्यूब चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পাকঘৰত থকা দুটা বস্তুৰ সহায়ত মই পেৰাকেইটা প্ৰস্তুত কৰিছিলো। আপোনালোকক দেখাম বুলি ভিডিঅটো কৰি ৰাখিছিলো। কি বস্তুৰ দিনো মই পেৰাকেইটা বনালো আপোনালোকক দেখাও বলকচোন। প্ৰথমতে মই গাখীৰ 1.5 লিটাৰ লৈছো। এখিনি মই পগাই ললো। তাৰ পাছত এই কাপটোৱে 4 কাপ চেনি লৈছো। गैस तो ऑन करी केराही এটা পাতি দিলো। কেৰাহীটো বেছি গৰম হ'বলৈ দিয়া নাই। এতিয়া মই গাখীৰখিনি দি দিলো। ইয়াত অলপমান মই চুজিও দিম। মানে গাখীৰখিনি পাক হৈ থাকে মানে অলপ ঘিউ দি মই চুজিখিনি অলপ ভাজি লৈছো। চুজিখিনি মই ৰঙচুৱা হোৱালৈকে নাভাজো। অলপমান ভাজিলেই হৈ যাব যাতে চুজিৰ গোন্ধটো নাইকিয়া হয় আৰু গাখীৰখিনি ডাঠ হ'বলৈ ধৰিছে। এতিয়া মই ইয়াত চুজি দিম। চুজিখিনি মই একেবাৰতে দি দিয়া নাই। কম কমকৈ দিছো। যদি গুটেখিনি একেলগে দি দিও গোটা বান্ধি থাকিবও পাৰে। পঞ্চল্লিশ মিনিটমান সময় লাগিলে এইখিনি এনেকুৱা হোৱালৈ। 45 মিনিটৰ পিছত মই এইখিনি নমাই দিলো আৰু এখন প্লেটত অলপ ঘিউ সানি লৈছো। প্লেটখনত ঘিউ সানি লৈছো। ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পাছত গৰমে গৰমে নবনাও।